খেতি কৰাটো দেখাই দিছোঁ। একদম খাব নোপোৱা নিচিনা হৈ আছে মানে, পূৰা কেটেঙা কেটেঙা হৈ আছে এইটো। এইটো ইমান কিটিৰি মিটিৰি হৈ আছে। এইফালে লাই শাক, এইফালে লপা আৰু ধনিয়া পাত্তা মিক্স, আৰু এইফালে এজোপা আছে লাও পুলি। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল টিকেন্দ্ৰ ব্লগছ। এতিয়া আমি গৈ আছোঁ, কি কৰিবলৈ গৈ আছোঁ এইটো এতিয়া নকওঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি আহিছোঁ পথাৰত, মানে পথাৰ মানে আমাৰ ওচৰতে আৰু বৰাকাখন নদীৰ ওচৰত। এইফালে ধুনীয়াকৈ ফিল্ড আছে, ইমান ধুনীয়া জেগা। আমি ইয়াত আহিছোঁ কি ল'বৰ কাৰণে, তো এতিয়া আপোনালোকক দেখাম বাৰু। তো ভিডিঅ'টো ভালকৈ চাব হা। এইটো চাওক, এতিয়া দেখাইছোঁ আপোনালোকক। আমি ল'ব আহিছোঁ গোবৰ। তো গোবৰটো আমি ল'ব আহিছোঁ এইটো কাৰণে, এতিয়া যিটো বাৰী ছিজন হয় তো চব্জিত লগাবৰ কাৰণে। তো লৈ লওঁ কিমান উঠায়। এই ইমান ডাঙৰ ফিল্ডটো দেখিছে নহয় আপোনালোকে, ইয়াৰ পৰা বুটলি মেলি এইফালে যাম। এইফালে গৰু চৰু হেৰাল দিছে ন, সেইবোৰৰ পৰা এতিয়া ল'ম। তো ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। তো মোৰ চেনেলত যদি নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব নিজৰ বন্ধু বান্ধৱীসকললৈ। তো ধন্যবাদ, ভিডিঅ'টো চাই থাকক। এইফালে আনিছোঁ আমি বস্তা 2টা, পামনে নাই নাজানো, 2 বস্তা। তো কি কৰিব আৰু, উপায় নাই, কৰিব লাগিব। ভালকৈ কৰক সোনকালে সোনকালে। এতিয়া বুটলি হৈছে আৰু অকণমান দেই, বস্তা আধামান হৈছে আৰু 2 বস্তাৰ কাৰণে আমি টাৰ্গেট লৈছিলোঁ, 2 বস্তা হ'ব লৈছে। তো কি কৰিব আৰু, বুটলিবলগীয়া হৈছে। 2 বস্তা হ'ব নাই তো পিছত গম পাব। তো গাইজ চাওক, যদি গৰু পোহে আপোনালোকে গৰু কি কয় গোবৰ আপোনালোকে বুটলিব নালাগে। গৰু নোপোহাৰ কাৰণে এতিয়া গৰু গোবৰ বুটলি ফুৰিবলগীয়া হৈছে। আজিকালি যুগত কোনেনো গৰু পোহে, হয় নাই? তো প্ৰায় মানুহে আজিকালি খেতি কৰে, আপোনাৰ ট্ৰেক্টৰৰ পৰা খেতি কৰে বা মেচিনৰ পৰা, যিকোনো আজিকালি টেকনিকেল যুগ হয়। তো আজিকালি চবেই ষ্টেণ্ডাৰ্ডকৈ খেতি কৰে। তো গোবৰ কাৰণে, গোবৰ যদি সাৰ যদি আপোনালোকে যদি ইউজ কৰে চব্জিবোৰত য'তেই হওক, আপোনাৰ গোবৰ সাৰৰ মূল্য বহুত ভাল। তো এতিয়া ৰাসায়নিক সাৰ আমি ইউজ কৰা বহুত চব্জিবোৰ খাওঁ। এইবোৰ খোৱাৰ পিছত আমাৰ কি হয়, বহুতো আমাৰ হানিকাৰক হয় দেহৰ, বহুতো আপোনাৰ বেমাৰ হ'ব ধৰিছে আজিকালি সৰু কম বয়সৰ পৰা। কিন্তু আমি যদি অৰ্গেনিক বস্তু যদি আমি ইউজ কৰোঁ, তেতিয়া আপোনাৰ বেমাৰ হোৱাটো ইমান সম্ভৱ নহয় আৰু আমাৰ বেমাৰটো কম হ'ব। তো এইটো কাৰণে চবেই গৰু পুহিব লাগে দেই গাইজ। এইফালে 2টা লৈ আহিছে, এইফালৰ পৰা এক চাইডৰ পৰা বুটলি আহিছে, আমি এক চাইডৰ পৰা বুটলি আহিছোঁ। সিহঁতৰ 1 বস্তা হ'লনে নাই নাজানো, আমাৰতো 1 বস্তা হ'ব আৰু অকণমান পিছত। সিহঁতৰ হ'লেই বুলি কৈছে, পোৱালিটো কৈছে আৰু সিহঁতৰ 1 বস্তা হৈ গ'ল। বছ সোনকালে 1 বস্তাই কৰি দিলে। 1 বস্তা হৈ গ'ল। ইয়াত কেঁচা গোবৰ বেছি আছে, ইয়াত শুকান, চব শুকান, এইফালে কেঁচা। আৰু আমাৰতো ফুল হোৱা নাই, আমাৰটোৰ কাৰণে অকণমান বিচাৰিব লাগিব। অকণমান কেঁচা আছে। গাইজ আজি সিহঁতে বহুত হেল্প কৰিছে মোক, তো বহুত ধন্যবাদ ইহঁতলৈ। তো ফাইনেলি আমাৰো এতিয়া ভৰ্তি হৈছে আৰু এতিয়া আমি ৰছী অনা নাই, এটা ভুল কাম কৰিলোঁ ৰছী ননাৰ কাৰণে। এতিয়া ৰছী বিচাৰিব লাগিব।
তো ফাইনেলি এইটো হ'লগৈ আৰু ভৰ্তি হ'ল আৰু নালাগে হৈ যাব। ইয়াতে 2 বস্তা হৈ গ'ল। এইটো ৰাস্তাৰ পৰা এইফালে ইমানখিনিতে চবটো নহয় হ'লেও 2 বস্তা হৈ গ'ল। ভাবিছিলোঁ এইফালেও যাব লাগিব নেকি বুলি সিটো ছাইডলৈও, কিন্তু সিটো ছাইডলৈ যাবলৈ নহ'ল। ইয়াতে 2 বস্তা হৈ গ'ল বাৰু। তো আজি ইমানেই ল'ম, আকৌ নেক্সট দিনা কেতিয়াবা লাগিলে এইফালে বুটলিব আহিম, সেইফালে সেইটো পাৰত। তো গৰু নাথাকিলে এনেকৈ বুটলিব কৰিবলগীয়া হয়। তো সেইটো কাৰণে আপোনালোকেও গৰু পোহক, আজিৰ পৰা ষ্টাৰ্ট কৰক। গৰু যদি নাই পোহা গৰু পুহিবলৈ আৰম্ভ কৰক। তো ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাই দিব, আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰি দিয়া নাই, ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। তো ধন্যবাদ। জয় আই অসম।